টকা পইচাৰে চহকী নহ'লেও তাৰ কাষত মই বিচৰা সুখবোৰ আছে। তোমালোকে কিয় বুজা নাই? তোৰ মুখটোত কিবা আছে নাই অ? এইখন ঘৰৰ ছোৱালী হৈ তই সেই চালচিকা ভিকৌটোৰ লগত যে বিয়া পাতিবলৈ দাবী কৰিছ, সিটো কি খুৱাই ৰাখিব? ঢেকীয়া শাকৰ ভাত, টেঙা খুতুৰাৰ দাইল, নদীৰ মাছ আৰু কি লাগে? ভগৱানে আমাক চব দিছে। কেৱল আমি ষ্টেণ্ডাৰ্ড বুজাবলৈ গৈ লাইটৰ পোহৰ ৰঙীন ৰেষ্টুৰেণ্টবোৰত গণি গণি পইচা দি খাবলৈ যাওঁ। অঁ, সেইবোৰ তাৰ কাষত নাপাম হয়। কিন্তু দেউতা পোৰা আলু পিটিকাৰে ভাতকেইটা খাইহে সুখী হ'ব পাৰে। দেউতা, দেউতা তুমি নুবুজাই কিয়? মনিকা, তুমি জীয়েৰাক কৈ দিবা, এই ডাঙৰ ডাঙৰ কথাবিলাক চিনেমাত শুনিবলৈ ভাল, বাস্তৱ জীৱনত নহয়। আৰু তাইৰ দেউতাকে তাইৰ দাবী কেতিয়াও মানি নলয়। কৈ দিবা।